Hey guys, this is ungkreesh singh and welcome back to my channel. So guys, keep up what I want to move at to মই এতিয়া মুখ হাত ধুই আহিলোঁ আৰু এতিয়া আজি মানে ব্লগ এটা বনাম মানে কি ব্লগ মই নিজেই নাজানো প্ৰথমতে জিমত যাওঁ বুলি ভাবিছিলোঁ কিন্তু ইমান পানী চাওক আপোনালোকৰ ভাগ্যই বেয়া মই আপোনালোকক কিজানি দুখাব নোৱাৰিম যদি পানী এৰে তেতিয়াহে আপোনালোকক লৈ যাব পাৰিম চাওক কেনেদৰে পানী পৰি আছোঁ চ' বহুত পানী আপোনালোকক লৈ যাব পাৰোঁ নে নোৱাৰোঁ মই তাৰ গেৰাণ্টি দিব নোৱাৰোঁ চ' এতিয়া মুখ হাত ধুলোঁ মই এতিয়া ৰেডি হওঁ জিমত যাবৰ কাৰণে যদি পানী এৰে তেতিয়াহে যাব পাৰিম চ' আজি ব্লগ এটা বনাম জিমৰ পাছত কি ব্লগ মই নিজে নাজানো ক'ত যাম কি কৰিম মই নিজে নাজানো চব ব্লগটো আপোনালোকে আমি এতিয়া যাম ব্লগছটো বনাম মানে প্ৰথমতে জিমত যাম জিমত গৈ কি ব্লগছ বনাম মই নিজে নাজানো ক'ত যাম কি কৰিম মানে প্ৰথমতে মই জিমত যাম তাৰপিছৰ পৰা আৰম্ভ হ'ব কি হয় চ' বলক আমি এতিয়া জিমত যাম পালোঁ এতিয়া আমি যাম এতিয়া জিমত চ' এইখন চাইকেললৈ যাম চাওক বেছি দূৰ নহয় ইয়াৰ পৰা মাত্ৰ 3 কিলোমিটাৰমান হ'ব চাইকেলেৰে যাম চক চকা বুলি কয় আমাৰ এইখিনি ভুলুকাডুবাত হয়তো চ' বলক এতিয়া যাওঁ Lions roaring in the morning sun, searching for a longer day. People feeling like the light has just come. We must never stop the way. Birds jumping and I hear my name, grasping into a life. Life is happy but it's so insane. We must merely make a start. Savannah, I'm coming home. Savannah, we'll never be alone. Savannah, the beauty of the world. Savannah, let's all take a walk. Savannah. চ' এইখনেই হৈছে জিম আপোনালোকে চাব পাৰে পঢ়ি চাওক ষ্টপ কৰি ভিডিঅ'টো চক চকাত হয় আপোনালোকে আহিব পাৰে যদি আহিব খোজে মানে ইয়াত নহয় যিকোনো জিমতে যাব পাৰে কাৰণ জিমত গ'লে কি হয় শৰীৰ ফিটনেছ হৈ থাকে আৰু আপুনি কষ্ট কৰক কাম কৰক তেতিয়া আপোনাৰ ফিটনেছ হৈ থাকিব দেহা শৰীৰটো ফিটনেছ হৈ থাকিব সেইকাৰণে জিম যোৱা কৰক আৰু যদি কোনোবা ইয়াৰে চক চকাৰ বা ইয়াৰে মানুহ আছে তেতিয়াহ'লে এইখন চাওক জিম যদি আপোনালোকে গম নাপায় তেতিয়াহ'লে ইয়াত এডমিশ্যন লওক আৰু নিজৰ শৰীৰটো ফিটনেছ কৰি লওক
চ' চাব পাৰে মই ইয়াত কোনো বডি বনোৱাৰ কাৰণে অহা নাই, একচুৱেলি আহিছোঁ মই ৱেইট লছ কৰাৰ কাৰণে, চৰ্বিটো কমাৰ কাৰণে। অলপ কষ্ট কৰিলেও খাম ফাটি গ'ল, চাব পাৰে আপোনালোকে হয়তো ভাবিব পাৰে যে জিমত কিয় মানুহ নাই। একচুৱেলি কি হৈছে, মোৰ অহাতে দেৰি হ'লতো, তাৰমানে পানী পৰি বৰষুণ দি থকাৰ কাৰণে, সেইকাৰণে মানুহবিলাক আহি জিম কৰি গুচি গৈছে। চ' মই ইয়াত লাষ্ট আছোঁ, ময়ো এতিয়া যাম পৰা হ'লে মোটামুটি, আৰু অলপ কৰোঁ আৰু আপোনালোকক বাৰু দেখুৱাব নোৱাৰোঁ। চ' চাওক মই জিম কৰি আছোঁ, কৰিলোঁ জিম, লাগিল ভাগৰ, মানে এতিয়া ঘৰলৈ গৈ আছোঁ। এই ভাগৰ লাগি গ'ল আৰু বেয়া নাপাব, কাৰণ মই বেলেগ ব্লগ বনাম বুলি কৈছিলোঁ, কিন্তু জিমৰ ব্লগটো বনাই দিলোঁ। তাৰমানে কি হয়, বেলেগ ব্লগ বনাই দিলে মানে ভিডিঅ'টো লম্বা হৈ যাব, দীঘল হৈ যাব বহুত, আৰু সেইটো বুলিও নহয়, আজি পানী আহিছে বহুত, পানী এতিয়াও অলপ পৰি আছে, কিন্তু ইমান পৰা নাই, অলপ শিপটাই আছে, গতিকে বনাই দিব নোৱাৰিলোঁ। এইটো নেক্সট ভিডিঅ'ত মই বনাই দিম ব্লগটো, আজি পানীও পৰি আছে, যাব নোৱাৰোঁ, আৰু জিমত মোৰ সময় বহুত গ'ল, আৰু ভিডিঅ'টো দীঘল হৈ যাব, সেইকাৰণে বনাই দিলোঁ এইটো জিমৰ ব্লগটো। গতিকে এইখিনিয়ে আছিল, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ মই ইমান কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ, আৰু বেল আইকনটো দবাই দিব দেই। তাৰমানে ইমান কষ্ট কৰি বনাইছোঁ ভিডিঅ'টো, যে পানীটো জিকি জিম কৰি, মই আজি জিম নাহোঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু আপোনালোকৰ কাৰণে আহিলোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো দবাই দিব, আৰু ভিডিঅ'টো প্লিজ লাইক কৰিব, প্লিজ। গতিকে আজিলৈকে এইখিনিয়ে, বাই বাই।